কবিতাৰ শিৰোনাম প্ৰেমৰ উন্মাদনা। প্ৰেমৰ উন্মাদনাত ৰিব ৰিব বতাহৰ ঢৌৱে দুৱাৰত টোকৰ মাৰিছে। চাগে আকৌ ফাগুন আহিছে। ফাগুন অহাৰ সময় হৈছে। লগতে ফাগুনৰ লগত আহিব নিৰিবিলি প্ৰেম। পলাকজোপাত সৌ সিদিনা দুটা কলি দেখিলোঁ। সিও চাগে অপেক্ষা কৰিছে ৰংবোৰ ছটিয়াই দিয়ালৈ। ফাগুন সঁচাকৈয়ে বাৰু উন্মাদ নেকি? কলিজাৰ ৰঙাখিনি ৰঙচুৱা কৰিবলৈ কিয় বিচাৰে? প্ৰেমত বাউলী হ'বলৈ বিচাৰে। পলাশৰ ৰং সানিবলৈ সি ব্যাকুল হৈ থাকে। সৰা পাতবোৰক আঁকোৱালি ল'বলৈ বৰ মন যায় কেতিয়াবা। সেই সকলোখিনি সামৰিবলৈতো ফাগুন আহে ন? প্ৰেম বিষাদ দুয়োকে সামৰি সৰাপাতত ফাগুনে লিখে প্ৰেমৰ কবিতা। ফাগুন আহিল বুলিয়েই প্ৰেমত নপৰিবা। উন্মাদ ফাগুনে তাই কৰি পেলাব পাৰে কলিজাৰ ৰঙাখিনি। ফাগুনৰ দিনত নিলিখিবা প্ৰেমৰ ঠিকনা। উকা পিষ্টাৰ ৰং সানি বিলাই দিবলৈ জাগি উঠে প্ৰেমৰ উন্মাদনা। ফাগুনৰ লগে লগে প্ৰেম তাকো আহে। প্ৰেমৰ বতাহে লৈ যায় দূৰ দূৰণিলৈ আৰু আঁকি দিয়ে কিছু ধুনীয়া সপোন।